এইটো মোৰ মাটি আপুনি মোক চিনি পায় নেকি আপুনি মোক চিনি পায় নেকি কি কৰে আজি কাম আহক কি কৈছিল 9994 আজি ইমান দিনৰ পৰা চাউল দালি কৈ আছ এনে পইচা কৰি হাতত নাই নেক্সট টাইম এনেকা কবি তো কুবাম বাসা চাও আজি বুঢ়া কেটা পাও নেকি আজি ওলাইছা মাটি অকমান লাগিছিল এইজন হল সহজ সৰল মনৰ মানুহ আৰু ইয়াক ঠগিছে সকলোৱে এই মোৰ ঘৰ আহিছে চৰকাৰী মাটি এক দিব লাগে এতিয়া মই গৈ আছো ওলাই গৈ আছো পাম নেকি ওহো আজি তো মোৰ চাউল দালি লাগে চাও আজি কিবা কৰিব পাৰো নেকি এইয়া ইয়াক পাইছো মাটি আছে ল'ব নেকি লাগে মোৰ লাগে এতিয়া জানে আৰু এনেকে পতাই পতাই পেলালে সহজ সৰল মনৰ মানুহজনক দালালৰ জালত মোৰ ল'ৰাবিলাকক নুশুনাব মোৰ ল'ৰাবিলাক পাগল হ'ব এই যে মাটিখিনি দেখিছে এইগিলা মোৰ ল'ৰাবিলাকক নুশুনাব আপুনি লৈ যাওক মোক দিয়ক আপুনি চিন্তা নকৰিব মই এতিয়া আপুনি ঘৰৰ পৰা ফোন কৰি কেনে ATM নম্বৰটো দি আছে আপুনি পিছত লৈ যাব হেল্ল' মই মাটি কিনিছো ঘৰ বনাবলৈ মাটি পাইছো এতিয়া ATM কাৰ্ডটো লৈ আন পইচা দিব লাগে তাক আজিকালি মাটিৰ ইমান দাম মাটি নাপাওঁ সহজে ইমান কঠিনভাৱে মই মাটিটো পাইছো ইয়াত এতিয়াতো মাটি পাইছে ইয়াতে ঘৰখন বনাই লোৱা বনাম কেইদিনমান যাম এইখন মোৰ ATM কাৰ্ড আপুনি যিমান টকা লাগে ইয়াৰ পৰা লৈ যাব আৰু আপুনি মাটিৰ কাগজখন মোক দিব এইটো নম্বৰ কি মই কেনেকৈ পইচা উঠাম 9994 ৰুকক মই আপোনাক মই কাগজ মাটিৰ কাগজ আনি দি আছো হ'ব যোৱা বুৰ্বকটো পাইছো এতিয়া চাও পইচাখিনি কেনেকৈ উঠাও এই কাগজখনটো আৰু এজনক মই দিব খুজিছিলো এতিয়াতো পোৱা নাই বুৰ্বকটো দিম আজি যাওঁ আজি বুৰ্বকটোক দি আহোঁ নজিৰদা কি হ'ল এই লো মাটিৰ কাগজ তোমাৰ ছয়টো এটা দি দিয়া দি দিছোঁ মই লিখা পঢ়া নোৱাৰোঁ সেইকাৰণে মোৰ নামটো লিখা নাই এনেকৈ চহি দিছোঁ আচ্ছা হ'ব আপুনি একো চিন্তা নকৰিব এখন মাটি আজিৰ পৰা আপোনাৰ মই কালি অলপ ভাবিম ঘৰটো কেনেকুৱা বনাম মই কালি ঘৰ বনাম আপোনাৰ মন গ'লে এটা হাগিব পাৰে ঘৰ বনাব পাৰে এতিয়া আপোনাৰ ইচ্ছা আপুনি বহুত উপকাৰ কৰিছে আপোনাৰ এই উপকাৰটো মই কেতিয়াও নগ'লোঁ হ'ব ATM কাৰ্ডটো পাইছোঁ কি কৈছিল 9994 তাই এতিয়া বেগ ভৰি পইচা যিয়ে নহওক মই মাটিটো পাইছোঁ এতিয়া বুৰ্বক পাইছোঁ মই কালি ঘৰ বনাবলৈ ওলাম মাটিও পাইছোঁ কাগজো পাইছোঁ মই জিকিলোঁ হাই ৰে ক'ত জানো মাটি লৈছো মই পইচা দিছিলোঁ আগত যে পইচা দিছিলোঁ এতিয়া 5 বছৰ হ'ল ক'তে বা মাটি লৈছে যাই পেলাই চাই আহোগৈ ঐ মোৰ মাটি ৰে মই ভাবিছোঁ তেৰি তামোল গছখিনি মোৰ নেকি ৰে ইমান ডাঙৰ কাটি পেলাই ঘৰ এখন বনাম বুলি ভাবিছিলোঁ তেৰি মাটিটো লৈছোঁ চাৰিওফালে এটাও ভেৰ নাই এফালৰ মানুহকেইটা ইমান ভাল নহয় ক'ৰ পৰা যে দখল কৰি ল'ব মানুহে আহি মই এতিয়াই বেৰ দিম মই যাই আছোঁ মই যাই আছোঁ ৰে মাটিখিনি বেৰ দিম বুলি ভাবিছিলোঁ এফালৰ মানুহকেইটা ইমান ভাল নহয় বেৰ দিব লাগিব নহ'লে ক'ৰ পৰা যে মানুহ আহি দখল কৰা আৰম্ভ কৰিব নাই দিবই লাগিব নহ'লে এফালৰ মানুহকেইটা ইমান ভাল নহয় দখল চকল কৰি ল'লে ইয়াৰ পিছত কি কৰিম মই 5-6 লাখ টকা দি মাটি লৈ পেলাই যদি মানুহে দখল কৰি দিয়ে সহ্য হ'ব নেকি সহ্য নহয় এইবিলাক মোৰ মাটিত কোন এইটো মোৰ আপুনি মই কাগজ দেখাম নেকি এইটো আপুনি কোন মই এইটো মাটিৰ মালিক কেতিয়া ল'লে আপুনি মাটি কাৰ পৰা ল'লে কাগজ দেখাম নেকি আপোনাৰ আপুনি কাৰ পৰা লৈছে মাটি মই গিটিং খোৱাৰ পৰা লৈছোঁ গিটিং খোৱা কোন মইতো গিটিং খোৱাকো চিনি নাপাওঁ মই গিটিং খোৱাক আনিম নেকি যাওক আপুনি যাই পেলাই গিটিং খোৱাক লৈ আহক এইটো মোৰ মাটি আপুনি মোক চিনি পায় নেকি আপুনি মোক চিনি পায় নেকি মোৰ মাটি এইটো মোৰ মাটি হয় আপুনি ক'লে হ'ব এইটো মই মানি ল'ম নেকি মই মানি ল'ম নেকি আপুনি ক'লে যাওক আপুনি যাই পেলাই ক'ৰ পৰা মাটি লৈছে যাওক কাগজ লৈ আহক কাগজ লৈ আনিম আপুনি
জানিলি কি মই কোন আপুনি জানে কি মই মই এইটো মাটিৰ মালিক এইটো মাটিৰ মালিক মই এইটো মাটিৰ মালিক আপুনি যাই পেলাই কাগজ লৈ আনক যাই পেলাই কাগজ লৈ আনক যাওক আপুনি মাটি লৈছে যাওক কাগজ লৈ আনক যাওক মই কাগজ যাওক ঠিক আছে দেখিছে নেকি মোৰ গাছজনীৰ একবাৰে মানে বৰবাদ কৰি পেলাইছে এই ইহঁতে আজি 4-5 বছৰৰ পৰা ইহঁতে তামোল বিক্ৰী কৰি কৰি সবখিনি খতম কৰিছে মইতো কৈ আছো ৰে ইমান লাখ টকা দি মাটি লৈছো কিন্তু আজিলৈকে 1 টকা ইনকাম কৰিব পৰা নাই এইটো বাগানৰ পৰা হাই 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 ৰে মই মোক বচা ৰহ আহিব দে মই যাই পেলাই লম বান্ধাখন লৈ আহি আছো ৰ মই ধাৰ কৰি আছো তই আহ। মই আছো আজি আহিবি মই 5-6 বছৰ বিদেশ কৰিছো ইহঁতে যে মোৰ গছ গছনিৰ পৰা ফলবোৰ এনেকে লুটি লুটি খাই আছে মইতো গমেই নাপাওঁ আজি আহিব দে মোৰ কাগজ চাওক মই মাটি লৈছো এয়া চাওক মই এইবিলাক কাগজ চাগজ এইবিলাক বিশ্বাস নকৰো মোৰ মাটি হয় এইটো মই এইটোৱে জানো বলক মণ্ডলক বলক সুধিব বলক যাওঁ মণ্ডলে কি কৰে আজি চাম আহক আহক আজি মণ্ডল ক'ত আপুনি মণ্ডলক সুধিব ঠিক আছে বলক মোক কাগজ বলক যাই পেলাই মণ্ডলে মণ্ডল দা সুধিব অ মণ্ডল দা মণ্ডল কোন কি কৰি আছে কি কৰি আছে অলপ আজিকালি মাটি পাৰিলে বহুত কাজিয়া চলি আছে মই ইয়াত লিখা লিখি কৰিব লাগে মই শুনিলো গিটিং খুৱাই বোলে আজিকালি মানুহক মাটি বেছি আছে কাগজ পাতি নিদিয়ে ও তেৰি আমাৰ লগতো সেইটোৱে হ'ল আপোনালোক বাহিৰত ভেজাল হৈ গ'ল বাহিৰত এ কি হ'লনো এ মই মাটি এ লৈছো ৰখক যিকোনো এজনে কথা পাতক মই কথা পাতি লওঁ ৰ পিছত আপুনি ক'ব মানে কি হ'ল মই বিদেশত আছিলো 5 বছৰ তাতে কাম কৰি পেলাই মই ঘৰত পইচা পঠাইছো আৰু ইয়াতে এবিঘা মাটি লৈছে আচ্ছা 6 লাখ টকা দি এতিয়া মই আহি পেলাই দেখিছো যে গছ গছনি বহুত ডাঙৰ হৈ গ'ল আৰু মই ফলবোৰতো একোৱেই নাপাওঁ কোনে লৈ যায় মইতো ঘৰতো নাথাকো মই নাজানো এতিয়া মই ইয়াত বেৰ দিব লৈছো আৰু ই আহি পেলাই কৈ আছে যে তাৰ মাটি এইখিনি এতিয়া আপুনি দেখকচোন এতিয়া মাটিখিনি আপুনি লৈছিল নেকি এয়া মোৰ কাগজ আচ্ছা তেতিয়া এইটো কাগজত কি লিখা আছে চাওঁ মইতো পঢ়া লিখা একো নাজানো আপুনি চাকচোন অলপ তাৰ নাম লিখা আছে আপুনি লিখা পঢ়া জানে নেকি মই নহয় নাজানো মইতো নাজানো লিখা আছে মোৰ নাম গিটিং খোৱা মোক কেতিয়াও বিচাৰি নোপোৱা বচা ৰে মোক বচা মই এইখিনি কোনে লিখিছে গিটিং খোৱা এই আপুনি এটা কাম কৰকচোন কাইলৈ আপুনি ৰাতিপুৱা আহক আমাৰ ঘৰলৈ আৰু গিটিং খোৱাক লৈ আহিব ই আজিকালি এনেকে কৰিছে সবকে সেম কাগজ দিয়ে এখনে কাগজ দিয়ে আৰু সবকে এনেকে ঠগি আপোনাৰ পৰা কেই লাখ টকা লৈছে 2 লাখ টকা 2 লাখ টকা লৈছে আৰু দেখিছে মোৰ পৰা 6 লাখ টকা লৈছে ই সকলোকে এনেকে ঠগি আছে আপোনালোকে এটা কাম কৰিব কালি ইয়াক লৈ আহিব আপোনালোক দুজন আহিব ৰাতিপুৱা মই কালি ইয়াক উচিত শিক্ষা দিম ঠিক আছে দে মই মোৰ মাটি নেৰু মাটি নেৰু ঠিক আছে সেইটো কাৰণে মোৰ জান যাব পাৰে ঠিক আছে আপোনালোকে এটা কাম কৰক এতিয়া মাথাটো ঠাণ্ডা কৰক আৰু কালি ইয়াক লৈ আহক আমি ইয়াক উচিত শিক্ষা দিম ঠিক আছে মই কিন্তু মাটি নেৰু ঠিক আছে মই যাওঁ ঠিক আছে আহিব দেই কালি ঠিক আছে, আহিব ঠিক আছে। দেখিছ গিটিং খোৱা নামৰ মানুহটো কিমান হাৰামি ইয়াক আজি উচিত শিক্ষা দিব লাগিব টেনচনে আৰু কি এ বুপা ক'ত যোৱা আৰু নকবে দে মাটি অলপ লৈছিলো মাটি এতিয়া মালিক হৈ গৈছে দুইজন এতিয়া অলপ ভেজাল লাগি আছে যাওঁ এই মাটি ক'ৰ পৰা সি কিনিছে কাৰ পৰা কিনিছে যাই পেলাই মানুহটো ধৰি লৈ আহো বল মাতি দিয়া হে মোৰ মাতিলে এতিয়া দিমাগ চিমাগ এনে গৰম আছে তই মাত এ নজেদ কি হৈছে এ কিবা এ মাটিটো কিনিছিলো যে আমি মাটি এতিয়া তোমাৰো হ'ল মানে মাটিৰ মালিক হৈ গ'ল দুজন এতিয়া বলক আপুনি যাৰ পৰা মানে মাটিটো কিনিছে তাক যাই পেলাই ধৰি লৈ আহো মণ্ডলৰ ওচৰত লৈ যাব লাগিব মোৰ পৰা মাটি বেচিছে এতিয়া গিটিং খোৱা এতিয়া মই কৈ আছো যে গিটিং খোৱাক ধৰি লৈ আহো মণ্ডলৰ ওচৰত ধৰি লৈ যাম বলক বলক মাতি আপুনি দিয়া মাতা, আপুনি হে মোৰ দিমাগ চিমাগ এনে গৰম হৈ আছে তহঁতে নাজানে তহঁতে মাত এ গিটিং খোৱা ঘৰত আছে নে ঘৰত নাই ক'ত আছেনো এ ঘৰত আছে ঘৰত আছে। মোৰ পৰা লাই ঘৰত আছে এ গিটিং খোৱা ঘৰত আছে এইটো ক'লে কি মানিম নেকি এইটো এনেকে ই চিটিং বাদ হয় মানুহৰ পৰা মানুহৰ পৰা টকা পইচা মাৰি কেনেকা মাটি বেচিলাম টকা কামালাম এতিয়া কি কৰো গিটিং খোৱা মই বহুত চিন্তা দেখিছো কোন নিচিনা চিন্তা দেখা নাই তোৰ আশা কিমান দিমাগ বল মণ্ডলৰ ওচৰত বল হে মণ্ডল দা আছে নে ঘৰত
মণ্ডল দা আছে নেকি ঘৰত? আহিলা নেকি? এই আনিছো নহয় চিটিং বাছটো ধৰি আনিছো। এইয়া চিটিং বাছ তুমি এনেকে কৰা ইমান সৰু ল'ৰা, ইমান সৰু এইয়া ল'ৰা এনেকে- মাৰিব মন যায়, একদম মাৰিব। এই মাটি ইমান ক'ৰ পৰা পালি? একদম ঠিক মাৰিব আছে। মন যায়। ঠিক আছে, ইয়াত চিটিং বাছ কেইটা দেখটো বৰবাদ কৰি দিছে একদম। এতিয়া ই কি কৰিছিল? মাটি মাটি এই এজনে কোৱা। ঠিক আছে দিয়া মই কৈ আছো। মাটি মোৰ ওচৰত আগত বিক্ৰী কৰিছে 6 লাখ টকাৰে। 6 লাখ 1 টকা কম ৰাখা নাই। 6 লাখ টকা। ইয়াৰ পিছত মই বিদেশত যোৱাৰ পাছত ইয়াৰ ওচৰত আকৌ 2 লাখ টকাৰে এইটো মাটি বিক্ৰী কৰি দিছে। কি কৰি দিলে? হয় নেকি? এতিয়া মানে আমি মালিক হৈ গলো দুজন। এতিয়া তোমাৰ তাত যে মাটি তোমাৰতো ইয়াৰ কাগজ পাতি মই চাইছো, এই কাগজ পত্ৰটো ঠিকে আছে। এতিয়া আপোনাৰ কাগজ কেইটা মই চোৱা নাই এতিয়ালৈকে ভালকে। এইয়া মোৰ কাগজ। আপোনাৰ এইখনে দেখিলো যে এইখনত মোৰ চহী লৈছে এইয়া। তাৰ নাম লিখি দিছে ইয়াতে। মানে লিখা পঢ়া নাজানে কাৰণে নাই, লিখা পঢ়া মই লিখা পঢ়া নোৱাৰো সেইকাৰণে মই নাজানো। চহী দিলো। তেওঁ মানে মূৰ্খ ইয়াতে মানে কি এবাৰ শুনাই দিব নেকি? মোৰ নাম গীতিং খোৱা, তোমাৰ নাম গীতিং খোৱা, ঠিক আছে। মোক কেতিয়াও বিচাৰি নোপোৱা এইটো। দিছে যে আপোনাৰ নাম কি, আপোনাৰ নাম লিখি আকৌ ইয়াতে টিপ চহী লৈ লৈছে। এতিয়া সিটো নাজানে ইয়াত কি লিখিছে কি লিখা নাই, সি আকৌ টিপ চহী কৰি দিছে ইয়াত। কথাটো হ'ল তুমি এনেকে নকৰিবা। এইটো তুমি ভুল কৰিছা। তুমি 6 লাখ টকাৰ যিটো মাটি হয় সেইটো মাটি তুমি কেনেকে 2 লাখ টকা বেচিবা? কেনেকে সম্ভৱ নহয় এইটো। এতিয়া তেখেতে গছ লগাইছে, গছ পুলি লগাই তাত ফল ইমান ডাঙৰ ডাঙৰ হৈ গ'ল আজি 4-5 ইমান বছৰ। ধুনীয়া কৰিলে জাগাখন, তুমি কিয় বিক্ৰী কৰিলা এখন? এখন তোমাৰ ভুল। কিয় কৰিব লাগে? এই ৰবা, মই কৈ আছো নহয়। এই বেছি হেৰি নকৰো, মই কৈ আছো নহয়। মোৰ ওপৰত কিয় গৈ আছে আপোনালোক? এই ৰবা, তুমি এতিয়া এটা কাম কৰা, ইয়াৰ পৰা কি লৈছা গোটেইখিনি ঘূৰাই দিয়া। তোমাৰ কি লৈছিল বুলি কৈছিলা? এটিএম কাৰ্ড ঘূৰাই দিয়া। ইয়াৰ এটিএম কাৰ্ড ক'ত আছে? পকেটত আছে নেকি? এই একদম মাৰি দিম কৈ দিছো। নকৰিবা এনেকে। এনেকে কৰাটো ভাল নহয়। ইয়াৰ এটিএম কাৰ্ডটো দিয়া। পইচা উঠাইছা নেকি ইয়াৰ পৰা? কিমান উঠোৱা টকা নাই? কিমান টকা উঠাইছে? ইংৰাজী নকবা, অসমীয়াত কোৱা। এই দালাল ফালালে ইংৰাজীতে কথা কয় আজিকালি। এনেকে নকৰিবা তুমি। ইয়াৰ তোমাৰ এটিএম কাৰ্ড ঠিক আছে এখন? ঠিক আছে। তোমাৰে হয় এটিএম কাৰ্ড। এইখন কিন্তু ইয়াৰ এটা শাস্তি ইয়াৰ হ'ব 6 লাগে। লাখ টকাৰ যিখন কাগজ পত্ৰ আছে মই দেখিছো, ঠিকে আছে। তোমাৰ নিজৰ কোনো নামো নাই তাত। মাটিখিনি তোমাৰ নহয়, তুমি কিয় বিক্ৰী কৰিছা? এইখন বেলেগৰ মাটি হয়, তুমি কিয় বিক্ৰী কৰিব লাগে? এনেকে নকৰিবা। এতিয়া ইয়াৰ ওচৰতো ক্ষমা বিচাৰা, তাৰ ওচৰতো ক্ষমা বিচাৰা, কাণত ধৰা, নহ'লে তোমাক পুলিচৰ ওচৰত দি দিম। হাতু গাড়ী দিয়া ইয়াত। মই আৰু এনেকা হাতু গাড়ী দিয়া ইয়াত। নকৰোঁ। হাতু গাড়ী দিয়া। আৰু এই দুজনৰ ওচৰত কোৱা বোলে মই আৰু জিন্দগীত কেতিয়াও এনেকুৱা নকৰো। যদি মই কৰো মোক যি কৰিব লাগে, যি মন যায় তাকে কৰিব। এই কৰিছো, এইটো শেষ কোৱালিটি দো। তোমাৰ কিন্তু এনেকে নহব। তুমি বহুত মানুহক এনেকে ঠগি খাইছা আৰু আমাৰ গাঁৱৰ বদনাম তোমাৰ কাৰণে আমাৰ দেশটো বৰবাদ কৰি দিছে এইবিলাক দালাল ফালালে। পুৰা দেশটো বৰবাদ কৰি নকৰিবা এনেকে, ঠিক আছে তো? উঠা। আৰু তোমালোকে ইয়াত লাজো নালাগে। নকৰিবা। আপোনালোকে ইয়াত একো নকৰিব। নকৰোঁ। যিখিনি আপোনাৰ এটিএম কাৰ্ডখন মইতো ভাবিছিলো ফাৰ্ষ্টত পুৰা জিন্দা মাৰি দিব কাৰণে। মাৰিব নালাগে। এনেকে কৰিলে পিছত আপোনাক আকৌ পুলিচে ধৰিব নহয়। কিয় কৰিব? এতিয়া মোৰ ওচৰত আহিছে, মই ঠিক কৰি দিছো। তুমি এনেকে নেক্সট টাইম নকৰিবা। যদি কৰা তোমাৰ কিন্তু বিপদ আছে। মই কৰিছো, মই তেতিয়া নিজে ডিসাইড কৰিম, ঠিক আছে তো? যোৱা। কাগজ লিখি আৰু আমাৰ ৰাইজৰ ওচৰতো অলপ ক্ষমা চালেতো ভাল আছিলে যে এনেকে। তো ফ্ৰেণ্ডছ, আজি আমাৰ এইটো ভিডিঅ'ৰ উদ্দেশ্য কাৰো মনত কোনো আঘাত দিয়া নহয়। আমাৰ প্ৰকৃত ভিডিঅ' কণ্টেণ্টটো আছিলে যে আজিকালি কি হয়, প্ৰায় মাটিৰ মালিক থাকে কোনোবা এজন আৰু চেল কৰে বেলেগ কোনোবা এজনে। জৰিৰ পৰা যিকোনো বস্তু আপোনালোকে কিনিলে আগত প্ৰকৃত মালিকজনক আগত চাই তাৰপিছত আপোনালোকে কিনা বেচা কৰিব। কাৰণ আজিকালি এনেকুৱা হয় যে মাটিৰ মালিক বেলেগ কোনোবা থাকে আৰু আন কোনোবাই আহি মাটিখন চেল কৰি গুচি যায় আৰু পিছত ইয়াত হাইকাজিয়া এটা সৃষ্টি হয়, থানাত যায়, পুলিচ কেছ হয়, বহুত কিবা কিবি হয়, পিছত মাৰপিটো হয়। আৰু এইবোৰৰ পৰা আপোনালোকে সতৰ্ক ৰাখক নিজক। আপোনালোকেতো জানে যে এজন মানুহ আগুৱাই যাবলৈ হ'লে কি লাগে, মানুহৰ কি প্ৰয়োজন হয়, যাতে আপোনালোকৰ কাৰণে এনেকৈ আৰু এটা ভাল ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিব পাৰোঁ। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টো কৰিব আৰু শ্বেয়াৰ